হেল্ল' গাইজ, আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম টেকনিকেল এনালিচিছৰ খুব এটা ইনফৰ্মেটিভ পাৰ্ট। মাৰ্কেটৰ পৰা আমি প্ৰপাৰ এণ্ট্ৰিৰ কাৰণে বা মাৰ্কেটখন আমি কেনেকৈ ধৰণে আমি আজি প্লানিং কৰিম, বাইট কৰিম নে চেলত কৰিম, তো তাৰ কাৰণে আমি কেনেকৈ ধৰণে প্ৰিপেয়াৰ কৰিম, তাৰ এটা বেলেগ এটা টপিকৰ ওপৰত ডিছকাশ্যন কৰিম। জাষ্ট অকণমান মই টাচ কৰি যাম আজিও। এইটো হৈছে আমাৰ টাইম ফ্ৰেম, মাল্টিপুল টাইম ফ্ৰেম। তাৰ আগতে মই যিহেতু আমি ট্ৰেডিং কৰিবৰ কাৰণে আমাৰ ইনষ্ট্ৰুমেণ্ট আছে, বহুত আমাৰ মাৰ্কেট আছে, তো আমি কোনখন মাৰ্কেট কেনেকুৱা ধৰণৰ বা কিমান টাইমত কোনখন মাৰ্কেট আমি এণ্ট্ৰি কৰিব লাগে, কৰিলে ভাল, তো এইটোৰ ওপৰত অকণমান ইনফৰমেশ্যন মই দিবলৈ বিচাৰিছোঁ আপোনালোকক। মই কৈছোঁৱে, মই ব্যক্তিগতভাৱে মই নিজে এজন গ্ল'বেল মাৰ্কেটত মই ট্ৰেড কৰোঁ। বিশেষকৈ মই গ'ল্ডত মই ট্ৰেড কৰোঁ। প্ৰথম অৱস্থাত মই কাৰেঞ্চি পেয়াৰত মই কৰিছিলোঁ, USD মই ট্ৰেড কৰিছিলোঁ। তাৰপাছত GBP USD, ইউৰো USD এইবিলাকতো মই ট্ৰেড কৰিছোঁ। আৰু আমাৰ বহুতে বেংক নিফটিত আমি ট্ৰেড কৰোঁ। কিন্তু যিটো কনচেপ্টৰ ওপৰত মই ডিছকাছ কৰিবলৈ মই গৈ আছোঁ মাৰ্কেট এনালিচিছ কৰা, তো এনেকুৱা নহয় যে গ'ল্ডত কাম কৰে ইউৰো USDত কাম নকৰিব, বা ইউৰো USDত কাম কৰে বেংক নিফটিত কাম নকৰিব, তেনেকুৱা নহয়। সম্পূৰ্ণ এটা কমন এটা এনালিচিছ চিষ্টেম, সকলোতে কাম কৰিব। খালি তাৰ কিছুমান অকণমান হেৰিবিলাক অলপ কিছুমান ক্ষেত্ৰত অকণমান চেঞ্জিং আছে, এইখিনি আমি চেঞ্জ কৰিলে বাকী অলমষ্ট ছেম হয়। এতিয়া কথাটো হ'ল, যিখন গ্ল'বেল মাৰ্কেট তাত ট্ৰেড কৰা ব্ৰকাৰবিলাকো অলপ বেলেগ ব্ৰকাৰ হয়। এইবিলাক ব্ৰকাৰ একচুৱেলি আমাৰ ইণ্ডিয়াৰ বাহিৰৰ হয়। আৰু এই মাৰ্কেটখন, গ্ল'বেল মাৰ্কেটখন যিখন আমি ফৰেন মাৰ্কেট বুলি কওঁ, তাতে আমি গ্ল'বেল মাৰ্কেটত আমি গ'ল্ডত ট্ৰেড কৰিব পাৰোঁ, US অইলত ট্ৰেড কৰিব পাৰোঁ, কাৰেঞ্চি পেয়াৰ যোনটো মেজৰ কাৰেঞ্চি পেয়াৰ ইউৰো USD তাত আমি ট্ৰেড কৰিব পাৰোঁ, যিখন মাৰ্কেট 24 আৱাৰ্ছে খোলা থাকে। শনিবাৰ দেওবাৰ দিনটোত আমি কৰিব নোৱাৰোঁ। আৰু শনিবাৰ দেওবাৰ দিনটোত ট্ৰেড কৰিবৰ কাৰণে যদিও ইমান এটা মুভমেণ্ট ভাল নাথাকে কেতিয়াবা, কিন্তু অলমষ্ট আমি যিসকল আমি এক্সপাৰ্ট আমি তাত ট্ৰেড কৰিব পাৰোঁ। ক্ৰিপ্ট' কাৰেঞ্চি মাৰ্কেটখনটো আমি জানো যে 24 ঘণ্টা 24x7 শনিবাৰ দেওবাৰে খোলা থাকে। এতিয়া চবৰে মাৰ্কেটত কোনখন মাৰ্কেটত ট্ৰেড কৰিব, চবৰে চইচ বেলেগ বেলেগ। আৰু এইটো বহুত ক্ষেত্ৰত নিজৰ সময় সুবিধা লৈ পেলাইও কৰা হয়। কাৰণ আমাৰ বেংক নিফটিত বা নিফটিত আমি ট্ৰেডিং কৰা যিটো টাইম, বহুতৰ কাৰণে টাইমটো চুইটেবল নহয় কাৰণে বহুতে ইভিনিং টাইমত তেওঁলোকে সময় পায়। ইভিনিং টাইমত সময় পোৱাখিনিয়ে সদায় যিহেতু আমাৰ US ছেশ্যন আৰম্ভ হয়, তাত ইউৰো USD বিভিন্ন ধৰণৰ আমাৰ পেয়াৰবিলাক আছে, গ'ল্ড, এইবিলাকত আমি ট্ৰেড কৰিবলৈ বহুতখিনি ক্ষেত্ৰত সুবিধা হয়। আৰু মৰ্ণিং সময়তো বহুতবিলাক পেয়াৰত, গ্ল'বেল মাৰ্কেটৰ বহুত পেয়াৰত আমাৰ ট্ৰেডিং কৰিবলৈ আমাৰ সুবিধা হয়। তাত টাৰ্মিনেলবিলাক অলপ বেলেগ বেলেগ ধৰণৰ থাকে বা ব্ৰকাৰবিলাক অলপ বেলেগ বেলেগ ধৰণৰ থাকে। আমি ইণ্ডিয়ান মাৰ্কেটৰ কাৰণে যিটো ব্ৰকাৰত কৰোঁ, গ্ল'বেল মাৰ্কেটৰ কাৰণে আমি ব্ৰকাৰটো আমি বেলেগ ল'ব লাগে। আৰু এইখিনিতে মই আপোনালোক এটা ইনফৰমেশ্যন মই দিবলৈ বিচাৰিছোঁ। গ্ল'বেল মাৰ্কেটত যদি কোনোবাই আপোনালোকে প্ৰেক্টিচ কৰিবলৈ বিচাৰে, তেতিয়া আপোনালোকে এটা এপ মেটাডাটা 5 MT4 বা 95, বিশেষকৈ MT5, এইটো আপোনালোকে প্লে ষ্টৰটো পাব। প্লে ষ্টৰ নাপালেও আপোনাক গুগলত পাই যাব। সেই এপটো আপোনালোকে ইনষ্টল কৰি ল'ব পাৰে। ইনষ্টল কৰি ল'লে কি হ'ব, তাত আপোনালোকে ভাৰ্চুৱেল মানি পাব। এপ্ৰক্স $10,000 বা $1,00,000 তেওঁলোকে আপোনালোকক ভাৰ্চুৱেল মানি দিয়ে। সেই ভাৰ্চুৱেল মানি দি আপোনালোকে কি কৰিব, তাত ডেমো আপোনালোকে প্ৰেক্টিচ কৰিব পাৰে। খুব এটা সুন্দৰ টাৰ্মিনেল হয় এইটো এটা, তাত আপোনালোকে এইখিনি প্ৰেক্টিচ কৰিব পাৰে। আৰু আজি আমি যিটো টপিকৰ ওপৰত আমি আলোচনা কৰিম, টাইম ফ্ৰেমৰ ওপৰত আমি আলোচনা কৰিবলৈ বিচাৰিছোঁ। আৰু বিশেষকৈ আমি আগত যিখিনি টপিকৰ ওপৰত আমি আলোচনা কৰিলোঁ, প্ৰথম আমি আলোচনা কৰিলোঁ মাৰ্কেটে আপট্ৰেণ্ড মাৰ্কেটত কেনেকুৱা ধৰণৰ মুভ হয়, ডাউনট্ৰেণ্ড মাৰ্কেটত কেনেকুৱা মুভ হয়, ইম্পালচিভ মুভ, ৰিটেচমেণ্ট বা কাৰেক্টিভ মুভ। তো এই মুভবিলাকত আমি ৰিয়েক্ট কৰাৰ অলপ ছিষ্টেমবিলাক অলপ বেলেগ বেলেগ ধৰণৰ হয়। আৰু কেতিয়াবা আমাৰ এনেকুৱা হয়, আমি চাওঁ যে মাৰ্কেটখন খুব ওপৰলৈ গৈছে, আপট্ৰেণ্ড মাৰ্কেটখন পটককৈ তললৈ খহি গুচি আহে। কিহৰ কাৰণে মানে? তো এতিয়া কথাটো হৈছে, মোক যদি কোনোবাই কুৱেশ্যন কৰে যে এতিয়া মই এখন চাৰ্ট উলিয়াই থৈছোঁ, এটা ফৰেক্সৰ পেয়াৰ ইউৰো USD, যোনটো হাইলি ট্ৰেডেড পেয়াৰ হয় এইটো। কাৰণ ইয়াত ইউৰো আছে আৰু USD আছে, দুটা কাৰেঞ্চি পেয়াৰ, মানে টপ লিডিং কাণ্ট্ৰি মানে কাৰেঞ্চি, এখন হৈছে ৰাছিয়া আৰু এখন হৈছে আমেৰিকা। তো
এই দুটা পেয়াৰতে খুব বেছি ট্ৰেড কৰা হয় এই পেয়াৰটোত আমি যদি চাওঁ এখন এদিনৰ টাইম ফ্ৰেমৰ চাৰ্ট আমি এতিয়া ইয়াত আমি দেখা পাইছো ইয়াত মাৰ্কেটে কি বনাই আছে বাৰু চেনেলটো আমি যদি চাওঁ এইখিনিলৈকে হায়াৰ বনালে এতিয়া এই হায়াৰ ল' সৰি লোৱাৰ বনাই আহিছে মাৰ্কেটত নহয়নে বাৰু মানে ই ডাউন ট্ৰেণ্ডত আহি আছে কিন্তু আমি যদি চাওঁ 5 মিনিটলৈ যদি যাওঁগে 5 মিনিটতো কি দেখাই আছে ডাউন ট্ৰেণ্ড দেখাই আছে এক মিনিটত যদি যাওঁ 1 মিনিটত আমি যদি চাওঁ এইখিনি জেগা চাওকচোন এইখিনি জেগাত ট্ৰেণ্ড দেখা নাই বাৰু ইয়াতো দেখোন বেলেগ দেখাই আছে আমি এইখিনি মোমেণ্টত আমি যদি চাওঁ কি দেখিম বাৰু মাৰ্কেটখন বহুত আপ ট্ৰেণ্ডত গৈ আছে হয়নে কিন্তু তাৰপৰা এইখিনি দেখা পালে বাৰু লাগে আমাৰ ডাউন ট্ৰেণ্ডত গৈ নিচিনা এতিয়া কথাটো হ'ল আমি কিয় আমি লোকচান খাওঁ বেছিভাগে আমি যে মাৰ্কেটত যে আমি লোকচান খাওঁ সেই লোকচান খোৱাৰ মেইন কাৰণটো কি মাৰ্কেটত কিছুমান পইণ্ট থাকে যিটোক আমি POI বুলি কওঁ পইণ্ট অফ ইণ্টাৰেষ্ট বুলি আমি ক'ব পাৰোঁ যোনখিনি জেগাত কি হয় ইনষ্টিটিউচনবিলাকৰ অৰ্ডাৰ কিছুমান তাত প্লেচমেণ্ট কৰি থোৱা থাকে ইন এডভান্স তেওঁলোকৰ কিছুমান ইনষ্টিটিউচনে ট্ৰেড কৰা চিষ্টেমটো বেলেগ তেওঁলোকে এলগৰিথম তেওঁলোকে ট্ৰেড কৰে তেওঁলোকৰ ট্ৰেডিং চিষ্টেম অলমষ্ট তেওঁলোকৰ অট'মেশ্যনত চলি থাকে তেওঁলোকৰ এতিয়া কি হয় তেওঁলোকৰ এইখিনি জেগাত আমি যদি চাওঁ 15 মিনিটৰ এইটো এটা কেণ্ডেল এই কেণ্ডেলটোৰ পৰা চাওক এইখিনি জেগা পোৱাৰ পৰা জোৰত প্ৰেছাৰ দিয়া হৈছে ইমানখিনিলৈকে মাৰ্কেটখন ডাউন কৰাই দিছে মানে সেই এনেকুৱা জেগাবিলাকত কি থাকে এই প্ৰাইচটোত ইনষ্টিটিউচনবিলাকে তেওঁলোকৰ অৰ্ডাৰবিলাক প্লেচমেণ্ট কৰি থৈ দিয়ে মানে ইয়াত তেওঁলোকে চেল লিমিট লগাই থোৱা থাকে চেল লিমিট লগাই থলে কি হয় যেতিয়াই মাৰ্কেটখন গৈ যেতিয়া এই প্ৰাইচটো যেতিয়া হিট কৰেগে লগে লগে তেওঁলোকৰ অৰ্ডাৰটো ইয়াত অট'মেটিকেলি ফিল্ড হৈ যায় অট'মেটিকেলি তেওঁলোকৰ ট্ৰেড হৈ যায় প্লেচ হৈ যোৱাৰ লগে লগে তেওঁলোকে চেল ট্ৰেডটো প্লেচ হৈ যায় তো মাৰ্কেটখন এটা জোৰত মুভ দি পেলাই তললৈ গুচি আহে আৰু তাৰপৰা চাওক কিমান তললৈ গুচি আহে এইটো মই জাষ্ট 15 মিনিটত মই কৈছো আমাৰ যে ইনষ্টিটিউচনবিলাকে মেক্সিমাম ইনষ্টিটিউচনে কি কৰে এই ডাঙৰ যোনবিলাক টাইম থাকে যেনেকৈ এতিয়া মই 15 মিনিট দেখালো 15 মিনিটতকৈ এঘণ্টা এৰিয়াবিলাক আৰু ষ্ট্ৰং আৰু ঠিক তেনেদৰে 4 ঘণ্টা আৰু 4 ঘণ্টাত এদিন যিমানে বেছি ডাঙৰ টাইম ফ্ৰেম সিমানেই যোনবিলাক আমাৰ POI থাকে সেই POI বিলাকত কি থাকে অৰ্ডাৰবিলাক ডাঙৰ ইনষ্টিটিউচনৰ মানে তেওঁলোকৰ অৰ্ডাৰবিলাক প্লেচমেণ্ট কৰি থাকে যিমানে ডাঙৰ টাইম ফ্ৰেমৰ POI সিমানেই ডাঙৰ বাই লিমিট বা চেল লিমিট সেইটো কাৰণে আমি সেইখিনি জেগাত আমি যেতিয়া বাই বা চেলিঙৰ কাৰণে আমি চাম বা এটা ট্ৰেড যেতিয়া আমাৰ এক্সিকিউট কৰি থোৱা থাকে তেতিয়াহ'লে আমি চাব লাগিব যে আমাৰ যদিও বা মোৰ 15 মিনিট টাইম ফ্ৰেমটোত মাৰ্কেটখন ওপৰলৈ গৈ আছে তো গৈ 1 ঘণ্টা 4 ঘণ্টা বা এদিনৰ কোনোবা POI গৈ পেলাই মাৰ্কেটখন ৰৈছেগে নেকি POI কোনোবা জেগাত পাইছেগে নেকি মানে সেইটো ডাঙৰ টাইম ফ্ৰেমৰ মানে সেইটো ছাপৰ্ট বা ৰেজিষ্টেঞ্চ বুলি আমি ক'ব বা ছাপ্লাই বা ডিমাণ্ড এৰিয়াত গৈ পাইছেগে নেকি কাৰণ সেই জেগাটুকুৰা পোৱাৰ লগে লগে মাৰ্কেটখনে কি কৰে তাত যিহেতু তেওঁলোকৰ অৰ্ডাৰ প্লেচমেণ্ট কৰি থোৱা থাকে হয়তো ওপৰৰ পৰা তললৈ বহুত ডাঙৰ মুভ দি দিয়ে বা তলৰ পৰা ওপৰলৈ বহুত ডাঙৰ মুভ দি দিয়ে এতিয়া আমি কনফিউজ হৈ যাওঁ যে ইমান মইতো মাৰ্কেটখন দেখিছিলো ইমান আপ ট্ৰেণ্ডে আছিলে পটক কেনেকে মানে ডাউন ট্ৰেণ্ড হৈ গ'ল এই ইয়াত কি হয় আমি ট্ৰেডিং কৰিবলৈ হ'লে আমি অকল এটা টাইম ফ্ৰেমৰ ওপৰত বেছ কৰি আমি ট্ৰেড কৰিব নোৱাৰোঁ আৰু মেইনলি আমাৰ ট্ৰেডবিলাক যদি আমি ছেফ এণ্ড চিকিউৰ মোৰ ছেফ আৰু মোৰ চিকিউৰলি যদি আমি এক্সিকিউট কৰিবলৈ যদি বিচাৰিছোঁ তেতিয়াহ'লে আমি এনবিলাক আমি এনালাইচিছ কৰোঁতে আমি কি কৰিব লাগে সদায় এটা ডাঙৰ টাইম ফ্ৰেমত আমি কৰিব লাগে কাৰণ যোনবিলাক মই কৈ দিছোঁ মই পিছত যাম ছাপ্লাই আৰু ডিমাণ্ড কাক কয় POI কোনবিলাক ভেলিড POI কোনবিলাক ইনভেলিড POI সেইখিনিলৈ মই পিছত যাম এতিয়া জাষ্ট আপোনালোকে এইখিনি মানে অলপ ফেমিলিয়াৰ হৈ লওক যে POI বিলাক থাকে যিমান ডাঙৰ টাইম ফ্ৰেমৰ POI হয় সেই ডাঙৰ টাইম ফ্ৰেমৰ POI কেতিয়াও পটকে ভাঙি দিব নোৱাৰে সেইটো সেই জেগাটোৰ পৰা কেতিয়াও অভাৰ নাযায়গে মানে ব্ৰেক কৰি নাযায়গে সেই জেগাটোৰ পৰা সদায় এটা ৰেচপেক্ট কৰি অকণমান ওপৰলৈ যদি গৈ থকা মাৰ্কেট হয় তললৈ অকণমান আহিবই আমি তেনেকে এক্সাম্পল কিছুমান আমি ল'ব পাৰোঁ ইয়াত আমি যদি চাওঁ এইটো এটা POI আছিলে এইখিনি এটা POI
এই কেনেলটো এইখিনি জেগাৰ পৰা এই মাৰ্কখন এইখিনিলৈ গৈ এইখিনিৰ পৰা এটা প্ৰেছাৰ দিলে ই ইমানলৈকে আহিলে, আকৌ ওপৰলৈ গ'ল, কিন্তু এই জেগাটোৰ আকৌ দেখিছেনে কিমান তললৈ দিলে। ঠিক তেনেকে ধৰণে আৰু এটা পিউ আছিল, এইখিনি জেগাৰ পৰা এটা এগ্ৰেছিভ মুভ আহিছিলে, এইখিনি জেগাৰ পৰা মাৰ্কেটে মুভ দিছে। তাৰ পৰা আমি তলৰ ফালে যদি চাওঁ, এইটো এটা এৰিয়া, মাৰ্কেটখন আহিলে ইমানখিনিৰ পৰা ইমান জোৰত ইমান আহিলে, এই জেগাটোৰ পৰা কিন্তু আকৌ ওপৰলৈ গুচি গ'ল। তো কিয় গ'ল এইখিনি জেগাৰ পৰা? তাৰ কিছুমান কাৰণ থাকে, চব জেগা নাথাকে। এইটো এটা মুভ আছিলে, এইখিনি জেগাৰ পৰাতো মুভ দিছিলে, আহি কিন্তু এই জেগাটোক ৰেচপেক্ট নকৰিলে, তললৈকে গুচি আহিলে। কিয় তললৈকে গুচি আহিলে? তাৰ বহুত কিছুমান ৰিজন থাকে। সেইটো কাৰণে আমি পিৱাই বিলাক যোনবিলাক থাকে, কোনটো জেগাৰ পৰা মাৰ্কেটখন ওপৰলৈ গৈ থাকে, মাৰ্কেটখনে তললৈ চেলিঙৰ কাৰণে অপৰচুনিটি দিব, তললৈ অহা মাৰ্কেটখনে কোনখিনি জেগাৰ পৰা আমাক ওপৰলৈ বাইঙৰ কাৰণে আমাক অপৰচুনিটি দিব। তো তেনেকুৱা আমি গম পাবৰ কাৰণে কিছুমান এনালাইচিছ আছে। আমি সেইবিলাক বিভিন্ন ধৰণৰ এংগলৰ পৰা আমি এনালাইচিছ কৰি সেই জেগাখিনিৰ পৰা কি কৰিব লাগে, এণ্ট্ৰি কৰিব লাগে। আৰু আমি অকল এই পিৱাই বিলাক কৰিবৰ কাৰণে অকল আমি এটা টাইম ফ্ৰেমত আমি বেছ কৰিলে নহ'ব। আমি ছাপোজ ধৰি লৈছো ইয়াত 4 ঘণ্টাত এইটো জেগাত এটা পাইছো আমি পিৱাই, এদিন যদি সেইটো জেগাত যদি থাকে, এসপ্তাহৰ টাইম ফ্ৰেমত যদি সেই একে জেগাত যদি থাকে, যে মাল্টিপল টাইম ফ্ৰেমে যেতিয়া এটা জেগাত যেতিয়া আমি দেখা পাওঁ যে এক্সপেক্ট কৰিছে বা সেই জেগাটোৰ পৰা এগ্ৰেছিভ মুভ লৈছে, সেই এৰিয়াটো মানে সেই প্ৰাইচটো তেতিয়া আমাৰ কাৰণে এটা বহুত মানে ফেক্টৰ কৰা এটা প্ৰাইচ হয় আমাৰ কাৰণে। সেই প্ৰাইচটোৱে মানে আমাৰ কাৰণে ফেক্টৰ হয়। তো সেই প্ৰাইচটোত আহিলে মাৰ্কেটত আমি মানে এটা অপজিট ৰিয়েকশ্যন আমি হয়তো দেখি পাবলৈ আমাৰ চান্স থাকে। সেইটো কাৰণে আমি অকল এটা টাইম ফ্ৰেমত আমি কেতিয়াও ট্ৰেড কৰিব নালাগে। ইয়াত চিষ্টেম আছে, আমি ডাঙৰ টাইম ফ্ৰেমত কি কৰিব লাগে, আমি ছাপৰ্ট ৰেজিষ্টেঞ্চ ছাপ্লাই ডিমাণ্ড ইউআই বিলাক আমি ফাইণ্ড আউট কৰিব লাগে। তাৰপৰা ফিল্টাৰিং কৰি লৈ কেনেকে ধৰণে আমি কোনটো জেগাত এণ্ট্ৰি কৰিম, এণ্ট্ৰি কৰিবৰ কাৰণে আমি ফিল্টাৰ কৰি আমি এণ্ট্ৰি কৰিব লাগিব। এতিয়া এনেকুৱা হয়, এইখিনি যিবোৰ জেগা আছে ইয়াত আমি যদি চাওঁ, এই এৰিয়াটোৰ পৰা কোনখিনি এৰিয়াৰ মাৰ্কেট ওপৰলৈ যাব, এইটোতো বহুত ডাঙৰ এৰিয়া হয়। ফিল্টাৰ কৰিবৰ কাৰণে কিছুমান চিষ্টেম থাকে। আমি মাল্টিপল টাইম ফ্ৰেমত আমি কিছুমান চিষ্টেম আছে, সেইখিনি চিষ্টেমৰ থ্ৰু আমি এনালাইচিছ আমি কৰি তাৰ পৰা আমি এক্সিকিউট আমি কৰিব লাগে ট্ৰেড। আজি জাষ্ট এই টাইম ফ্ৰেমত আমাৰ কিয় মানে সৰু সৰু টাইম ফ্ৰেমত 5 মিনিটৰ চাৰ্টখন চাই থাকিলে ওপৰলৈ গৈ থাকে, কিন্তু কেতিয়াবা পটে খহি গুচি আহে, বা কোনোবা জেগাত এটা পিৱাই 5 মিনিটৰ সেই পিৱাইটোৰ পৰা তললৈ নামি আহিব, কিন্তু নামি নাহি ওপৰলৈ গুচি যায়। মানে কিয় গুচি যায় ওপৰলৈ, ৰেচপেক্ট কিয় নকৰে, কিয় তললৈ গুচি নাহে? তো সেইটো জাষ্ট অকণমান টাচ কৰিলোঁ। এইটো মাল্টিপল আমি টাইম ফ্ৰেমটো আমি চাব লাগে। মানে এখন চাৰ্টৰ ট্ৰেণ্ডটো আমি অকল এটা টাইম ফ্ৰেমৰ ওপৰত বেছ কৰি পেলাই আমি সেইখন আপ ট্ৰেণ্ড মাৰ্কেট বা ডাউন ট্ৰেণ্ড মাৰ্কেট বুলি আপুনি মই ক'ব নোৱাৰোঁ। যোৱাবাৰ ষ্ট্ৰাকচাৰৰ ওপৰত আমি ডিছকাছ কৰিছিলোঁ, যোৱাবাৰ তাৰ আগৰবাৰ মানে আপ ট্ৰেণ্ড ডাউন ট্ৰেণ্ড কাক কয়। আমাৰ এইটো ভুল ভাৱ থাকিব নালাগে। মানে এঘণ্টা চাৰ্টখন আপ ট্ৰেণ্ড দেখাই আছে মানে মাৰ্কেটখন যে আপ ট্ৰেণ্ড নহ'বও পাৰে। মানে কিন্তু এঘণ্টা টাইম ফ্ৰেমত যদি আপ ট্ৰেণ্ড দেখাই আছে, কিন্তু এদিনৰ টাইম ফ্ৰেমত কিন্তু কি দেখাই আছে, ডাউন ট্ৰেণ্ড দেখাই আছে। তো তেনেহ'লে সেইখিনি জেগাত আমি কেনেকৈ ধৰণে আমি ৰিয়েক্ট কৰিম, তো সেইটোৰ ওপৰত আমি নেক্সট আমি আকৌ ভিডিঅ' বনাম। তো এইটোৰ ওপৰত অকণমান জাষ্ট টাচ কৰিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক দিব, আৰু যদি কিবা বেয়া লাগিলে সেইটোত অলপ কমেণ্ট কৰি দিব। আৰু নেক্সট আপোনালোকৰ ফালৰ পৰা যদি কিবা জানিবলৈ বিচাৰে কমেণ্ট কৰিব। আৰু যদি ভাবিছে আপোনালোকৰ ক্ষেত্ৰত এইটো অলপ হ'লেও কিবা এটা উপকৃত আপোনালোক হৈছে, তো তেতিয়া আপোনাৰ যদি কোনোবা বন্ধু বান্ধৱী থাকে জানিবলৈ বিচাৰে, ভিডিঅ'টো যাতে এবাৰ শ্বেয়াৰ কৰি দিয়ে। আজি ভিডিঅ'টো তেনেহ'লে আমি ইমানতে সামৰণি মাৰিছোঁ। নেক্সট আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। আজিলৈ থেংক ইউ।